Hello friends, my family India channel toলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ৰাভা দিৱসৰ এটা আকৰ্ষণীয় ভাষণ। তেন্তে বলকচোন দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ। আজিৰ এই ৰাভা দিৱস উদযাপন সমিতিৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, সন্মানীয় সাধাৰণ সম্পাদক মহোদয়, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, গণ্যমান্য ব্যক্তিসকল, উপস্থিত ৰাইজ, মোৰ সমনীয়াৰ লগতে দাদা বাইদেউ আৰু মৰমৰ ভাইটি ভণ্টি সকলোকে মই ৰাভা দিৱসৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মোক আজি দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আমি সকলোৱে অৱগত যে প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় আৰু আজি ৰাভা দিৱস। এই দিৱস পালনৰ উল্লেখযোগ্য ব্যক্তিজন হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ শিল্পী, সাহিত্য কলা ইত্যাদি বহু দিশৰ বিশাল প্ৰতিভাৰ ব্যক্তি আছিল। ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে পূৰ্বৰ অবিভক্ত ভাৰতৰ আৰু বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেঠি ৰাভা আছিল। বিষ্ণু ৰাভাই 1926 চনত দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰত্যেকসূত্ৰে লাভ কৰা 2500 বিঘা মাটি দুখীয়া ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰি দিছিল। অসমৰ চিত্ৰকলাক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যথেষ্ট অৱদান আছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 1969 চনৰ 20 জুন তাৰিখে দেহাৱসান ঘটে। তেখেতৰ অৱদানক চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে প্ৰতি বছৰে তেখেতৰ মৃত্যুদিনটো অৰ্থাৎ 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে পালন কৰা হয়। সদৌশেষত পুনৰবাৰ সকলোকে ৰাভা দিৱসৰ শুভেচ্ছা জনাই ৰাভাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ইমানেই আছিল আজিৰ ভিডিঅ'টো। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা কমেণ্ট, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।